হেল্ল' বন্ধুসকল, এইটো বাৰু মই আপোনালোকক কি বস্তু দেখাইছোঁ ধৰিব পাৰিছেনে বাৰু? ৰ'ব, মই আপোনালোকক অকণ বেক চাইডে লৈ যাওঁ। আমাৰ বেক চাইডে দেখিছে চবফালে চাইকেল। মানুহবিলাকৰ গাড়ী থাকে, কিন্তু বেছিভাগ সময়ত মানুহবিলাকে চাইকেল আৰু খোজকঢ়াটো বেছি প্ৰিফাৰ কৰে। কাৰণ চাগৈ ইয়াৰ মানুহবিলাক ইমান নিৰোগী হৈ থাকে আৰু ইমান হেল্ডি হৈ থাকে। 85 বা 95 ইয়াৰ্ছৰ মানুহ এজনক দেখিলে 50 বছৰীয়া মানুহ এজনহে লাগে। চ' ভিউৱাৰ্ছ দেখিছেনে আমাৰ গোলাপ ফুলকেইজোপা ইমান হৃষ্টপুষ্ট হৈছে। মই পিছে এইকেইদিন ষ্টেটাছত দিয়ে আছোঁ, আপোনালোকে চাগে দেখি আছে, দেখি গম পাইছে ন? বন্ধুসকল, মোৰ বেংগলত থাকোঁতে মোৰ ঘৰত কলগছৰ পৰা আৰম্ভ কৰি নৰসিংহ, ভেবেলী লতা, ষ্ট্ৰবেৰী, পদুম ফুল চব আছিলে। কিন্তু পাৰ উৎপাতত মই টাব ৰাখিব পৰা নাছিলোঁ। শেষত মানে সিহঁতে পোৱালি দিয়াৰ পিছত মই পটটোৱে পেলাই দিওঁ, কাৰণ ইমান লেতেৰা হৈ যায়। ইয়াত পাছে মেইনটেনেঞ্চে ঘৰৰ খিৰিকী বা ঘৰৰ চাৰিওকোণত এনেকুৱা ধৰণৰ ৰেলিংবিলাক লগাই দিছে। এনেকুৱা ধৰণৰ ৰেলিং লগাই দিলে কি হ'ব, চৰাই আহি পেলাই তাত পটি কৰিব নোৱাৰে বা লেতেৰা কৰিবলৈ নোৱাৰে। এই আইডিয়াটো বিশেষ ভাল লাগিলে, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ।